হেল্ল' গাইজ, আজি আমি বনৰীয়া শাক মানে বিলঙনি, ঢেকীয়া, ভেবেলী লতা, নৰসিংহ, পচতীয়া বহু ধৰণৰ শাক ছিঙিবলৈ গৈছিলোঁ। এয়া চাওক, তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে বাইদেউ ছিঙি আছে, যিহেতু মই কেমেৰামেন হৈ আছোঁ। এয়া বাইদেউ ছিঙি আছে। আৰু এইবিলাক আপোনালোকে খায় নে নাখায় কমেণ্ট কৰি জনাবচোন। আমি আকৌ এইবিলাক খাওঁ দেই, বইল কৰি মাছৰ লগতেই হওক বা মাংসৰ লগতেই হওক বা এনেও ভাজি খোৱা যায়। মানে এইবিলাক খালে বহুত বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। সেইকাৰণে আপোনালোকেও খাই চাব। এয়া চাওক, বাইদেউ ভেবেলী লতা ছিগি আছে। বহুত উপকাৰী হয় এইবিলাক। যিহেতু আমি বহু ধৰণৰ কিনা চব্জি খাওঁ, সেইবিলাকত বহু ধৰণৰ দ্ৰব্যজাতীয় ঔষধ ব্যৱহাৰ কৰে আৰু সেইকাৰণে আজিকালি বহুত বেমাৰ সৃষ্টি হৈছে। সেইকাৰণে কেতিয়াবা মানে ভাবোঁ আৰু আমি, যিহেতু ঘৰৰ ওচৰতে মানে ইমানবিলাক শাক চব্জি পোৱা যায়, এইবিলাক বুটলি খালেনো কি হয়। সেইকাৰণে অলপ মাজে সময়ে বুটলি খাই থাকোঁ আৰু দেই। আৰু এয়া চাওকচোন, বৰষুণ পৰি একদম বোকা হৈ আছে পানী। এয়া চাওক, আমি এতিয়া শাকবোৰ ছিঙি হোৱাৰ পিছত ঘৰত আহিলোঁ। আৰু এয়া চাওক, ফুকন ছাৰৰ ছোৱালীজনী চাওকচোন, তাই মানে বজাৰত যাবলৈ ৰেডি হৈছে আৰু তাৰ পাপায়েকক মাতি আছে, পাপা বুলি কৈ। মই সুধিছোঁ, ক'ত যাবা? বজাৰত যাম বুলি কৈছে। আকৌ চাওকচোন, আমি পচতীয়া পাত যেতিয়া ছিগিবলৈ গৈছিলোঁ, তেতিয়া ৰাস্তাতে বান্দৰ এটা পাইছিল। আকৌ আমাৰ পিছে খেদি আহিছিল। চাওকচোন, চাওক কেনেকৈ আমালৈ খেদি আহিছিলে। যেনে তেনে আমি লাঠি এডালে দি তাক মানে পিটন দিবলৈ বিচাৰিলোঁ। তেতিয়া আৰু ওপৰলৈ গুচি গ'ল, গছৰ ওপৰত উঠি। এয়া চাওক, ভেবেলী লতা, বহু ধৰণৰ শাক আমি বুটলি আনিছোঁ। বাইদেউ দুইজনী আৰু মই যিহেতু কেমেৰা ধৰি আছোঁ, সেইকাৰণে বাইদেউহঁতক দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। এয়া চাওক, সকলোবিলাক পাত কাটি শাক চব্জি বাচি মেলি লৈ এতিয়া এয়া বনাবলৈ আৰম্ভ কৰিছোঁ। আজি ভাবিছোঁ আৰু গোটেইকেইজনী একেলগতে খাম। সেইকাৰণে আৰু চাংঘৰটোত, আমাৰ যিহেতু আলি আলি গাঁৱত বনোৱা চাংঘৰটো এতিয়ালৈকে আছে, তাতে বহি মেলি লৈ আৰু তাতে খৰি জুইত বনাম বুলি আয়োজন কৰি ল'লোঁ আৰু দেই। চাওক, এজনী বাইদেৱে আদা নহৰু কাটি আছে, এজনী বাইদেৱে মানে জালুক মছলা পিচি আছে। তেনেকৈ আৰু দেই। এয়া চাওক, খৰি জুইত আজি বনাম, চাই থাকক। খৰি জুইত বনাই খোৱাটো মজাটো বেলেগ বাৰু। সকলোৱে বাৰু আজিকালি সকলো ঘৰতে গেছ হোৱাৰ কাৰণে, চিলিণ্ডাৰ হোৱাৰ কাৰণে আৰু কোনো মানুহে খৰি জুইত খাবলৈ নিবিচাৰে। আছে কিছু ঠাইত এতিয়াও খৰি জুইত ৰান্ধি খায় বেছিভাগ মানুহে। খৰি জুইত ৰান্ধি খালে যিকোনো চব্জিয়ে বহুত সোৱাদ। আৰু যিহেতু আমি ভাড়া ঘৰত থাকোঁ, ঘৰত থাকিলেতো খৰি জুইতে বেছি ব্যৱহাৰ কৰোঁ। আৰু খৰি জুইত ৰান্ধি খালে বোলে বহুত বেমাৰ আজাৰো মানে কাটা যায়, সেইকাৰণে খাওঁ। এয়া চাওক, মুৰ্গী যিহেতু এটা আনিছোঁ সৰু, তাকো এইটো চাওক, বাইদেৱে মুৰ্গী পুৰি আছে খৰি জুইত। এইটো চাওক, আজি সকলোবিলাক খৰি জুইতে কৰিছোঁ আৰু দেই। এয়া চাওক, এই বাইদেৱে জালুক খুন্দি আছে। আকৌ ইফালে বাইদেৱে মাংস কাটি আছে। ইফালে জুইত পানী বইল হৈ আছে। যিহেতু আমি আজি তেল মছলা একো ব্যৱহাৰ নকৰোঁ, অকল বইল কৰি খাম। মানে ইয়াক কি বুলি ক'ম, মানে ঝাল খাম। এইবিলাক পাত শাকে দি, মুৰ্গীটোৱে দি। সেইফালে বাইদেৱে কিবা কিবি কৈ একদম দাখন একদম কেমেৰাখন মুখত দেখুৱাই কিবা কিবি কৈ হাঁহিয়ে আছে আৰু দেই। এয়া চাওক, অলৰেডি পূৰা পানী গৰম হৈ গ'ল। এতিয়া মাংস দিব। এয়া চাওক, লোকেল মুৰ্গী হয়। এয়া চাওক, আৰু মাংসখিনি দিয়াৰ পিছত 20 মিনিটমান সিজিবলৈ দিয়াৰ পিছত, তাৰপিছতহে মাংসটো যেতিয়া বইল হ'ব, তাৰপিছতহে শাকটো দিয়া যাব। আৰু এয়া চাওক, এতিয়া আমি চাহ খাবলৈ লৈছোঁ। যিহেতু সন্ধিয়া সময়ত বনোৱা হৈছে। ইফালে চাহ বনাই আনি দিছে, ইফালে ৰান্ধি থকা গৈছে, ইফালে চাহ খাই আছোঁ সকলোৱে মিলি। এয়া চাওক, ঘৰতে লগা ভোট জলকীয়া কিন্তু দেই। এয়া চাওক, আমাৰ ভোট জলকীয়া গছো ওচৰতে আছে। ভোট জলকীয়া গছৰ ওচৰতে বহি আমি ৰান্ধি আছোঁ আকৌ।